আজি হ'ল জুনৰ 25 তাৰিখ আৰু মই এতিয়া গৈ আছোঁ মা কামাখ্যা দেৱীৰ ওচৰত। একেবাৰে এতিয়া বাজিছে 5:50। তো লগৰ কেইজনীও আহিব, তাতে একেলগে লগ হৈ যাম আৰু। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই চেনেল। আৰু পুনৰবাৰ মোৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু কেপশ্যনটো দেখি নিশ্চয়তো গম পাইছে, তো মই গৈ আছোঁ কামাখ্যা মন্দিৰলৈ। আৰু এতিয়া মই অলৰেডি আহি পালোঁ জালুকবাৰী। 7:25 হ'ল, কিন্তু লগৰকেইটা আহি পোৱা নাই। 1 ঘণ্টা ৰখিলোঁ সিহঁতক। গাড়ীৰ পৰা নমিলোঁ, এতিয়া কামাখ্যালৈ যাত্ৰা আৰম্ভ কৰিম। আৰু এয়া আমি আহি পালোঁ কামাখ্যা মন্দিৰৰ গেট। আৰু ইয়াৰ পৰাই আমাৰ যাত্ৰা অম্বুবাচী মেলালৈ যোৱা যাত্ৰা আৰম্ভ কৰিম। আৰু এতিয়া বাজিছে 8:45। তো কিমানটা সময় লাগে নাজানো। ফাৰ্ষ্ট টাইম এইবাৰ অম্বুবাচী মেলা বুলি আহিছোঁ। চ' ব'লক আমাৰ লগতে গৈ থাকক, কি আছেনো। শুনিবলৈ পাইছোঁ কামাখ্যা মন্দিৰৰ এই সময়ছোৱাত, মানে অম্বুবাচীৰ সময়ছোৱাত ইয়াৰ ধূলি বালিত বোলে কামাখ্যা মাৰ শক্তি থাকে। আৰু ইয়াত ধুনীয়াকৈ ছেটআপবিলাক কৰি থোৱা আছে, মেডিকেল কেম্পবিলাকো ধুনীয়াকৈ দিছে, যাতে কিবা প্ৰব্লেম হ'লে চাব পাৰে। যাত্ৰা আৰম্ভ কামাখ্যা দেৱী মালৈ উইথ বেষ্টি। সব ফালে কেম্পিং ফ্ৰী জল সেৱা। মানুহ আজি 25 তাৰিখ। তো আজি যিহেতু ছানডে, তো মানুহ বহুত হৈছে। আৰু অহাকালি যিহেতু খুলিবই মেইন দুৱাৰ, তো আৰু ধুনীয়াকৈ মানুহৰ সুবিধাৰ কাৰণে ৰাস্তাৰ কাষে কাষে চব পানীৰ ব্যৱস্থা কৰিছে, জুচৰ ব্যৱস্থা কৰিছে, চাহ চব ধুনীয়াকৈ ব্যৱস্থা কৰা হৈছে। পানী লৈ আহিছোঁ, কিন্তু ইয়াতে চব পানী দি আছে ৰাস্তাই ৰাস্তাই, চবফালে মানুহবিলাক খোৱা বস্তু দি আছে। পুৰা টাৰ্ণিং চবফালে মানুহ, ভক্তই ভক্ত, দূৰ দূৰণিৰ পৰা। ভাগৰ লাগি গ'ল। তোৰ বয়সৰ সীমা নাই, ইয়াতে ডেকা বুঢ়া সকলো আহিছে। গৰম। আৰু মেলাটো অলৰেডি খতম হ'বই হ'ল, তো নেক্সট টাইম নিশ্চয় আহিব। আৰু যদি ভিডিঅ'টো এতিয়ালৈকে চাই আছে, তেনেহ'লে এটা লাইক আৰু ছাবস্ক্ৰাইব চেনেলটো নিশ্চয় কৰিব। তামাম মানুহ চবফালে। প্ৰায় আধা ৰাস্তা আহি পালোৱে, আৰু আজি ৰ'দটো দিছে, মানে ইমান গৰম পাইছোঁ এতিয়া খোজকাঢ়ি কৈছোঁ আৰু বহুত গৰম। চবে মাথা চাথা ধুইছে। ৰ'দো দিছে বহুত। হা? আমি মন্দিৰৰ কাষত পাশান্তি লজৰ ওচৰত বিনামূলীয়া জোতা চেণ্ডেল ৰখা ব্যৱস্থা কৰা হৈছে। আমি পূৰা ওপৰত আহি গ'লোঁ, বেছি টাইম হোৱা নাই, আধা ঘণ্টাতে গোটেই গুৱাহাটী চহৰখন। বেছি দূৰ নাই আৰু মস্ত টাৰ্ণিং। বেছি দূৰ নাই আৰু আমাৰ গন্তব্যস্থানলৈ।
ভিৰ মানুহ মন্দিৰ পালোঁ মানে ভিৰ মানুহ যাব নোৱাৰা ভিৰ ইমান ভিৰ বিলাকত প্ৰসাদ ল'ব লাগে আৰু চেণ্ডেল ল'ব পাৰি ইয়াতে মানুহৰ ভিৰ আমি চেণ্ডেল খুলি এতিয়া ইমানেই ভিৰ মানুহ নলৰে মানে মন্দিৰ কিবাকে লাইন ভাঙি ভাঙি আহি পালোঁ পূর্ণিমা বিশ্বাস বোঝার নিবাসী আপনাকে আপনার ছেলে রাজ বিশ্বাস অনুসন্ধান জোতাবিলাকত খুন্দা খাওঁ একেবাৰে এটা জেন্টছৰ লাইন এটা লেডিছৰ লাইন এইবিলাক দোকান মায়ের মন্দিরের মেন গেটের সামনে কেউ দুটো খুলবেন না সমগ্র ভক্তবৃন্দকে অনুরোধ করে এইখিনি তামাম ৰ'দ আৰু তামাম ভিৰ কিন্তু মোক ছাতা মেলিবও দিয়া নাই স্কাউট গাইডবিলাক পূৰা পহৰা দি আছে আৰু কি ক'ম আৰু মোক মোবাইল নট এলাউড দুবাৰ গৈ শুনিলোঁ যিহেতু মানুহৰ ভিৰ মোবাইল ল'ব দিয়া নাই মানে এনেকৈ মোবাইল ওলাই ভিডিঅ' কৰিব ফাইনেলি গাইজ আমি মাৰ মন্দিৰত সকলোমে খোজকাঢ়ি আহি পালোঁ আৰু আমি আৰম্ভ কৰিছিলোঁ 8:45 এতিয়া 10:10 হ'ল আৰু ধুনীয়াকৈ আমি একো প্ৰব্লেম নোহোৱাকৈ আহি পালোঁ ইমান ধুনীয়াকৈ সজাইছে মা পুৰা ৰঙা হ'ল মানে ভক্তৰ ভিৰ পূৰা বাঢ়ি আছে আমি অলপমান চিৰিতে অলপ ৰেষ্ট ল'লোঁ খোজকাঢ়ি কাঢ়ি যিহেতু ভাগৰ লাগিল অলপ আৰু এতিয়া প্ৰায় যাবই ওলালোঁ আৰু যোৱাৰ ৰাস্তাটো বেলেগ ফালেদি ওলাইছে এইফালে বেলেগ ছাইডেদি তাতে ডাইৰেকশ্যনবিলাক দিয়া আছে আৰু এনেকৈ ওলাই গৈ আছোঁ আৰু এতিয়া ইমান ভিৰ আৰু সকলোকে এটাই এডভাইচ দিম যেতিয়াই মানে মন্দিৰত আহে বা এনেকুৱা গৰম দিনত ৰ'দত আহে দিনৰ ভাগত তেনেহ'লে কোনো দিন কেতিয়াও মানে একেবাৰে তলত চেণ্ডেল জোতা খুলি নাহিব কাৰণ এই ৰাস্তাটো পকী ৰাস্তাটো ইমান বেছি গৰম হয় মানে মানুহ থাকিব নোৱাৰে 5 মিনিট তাতে থিয় হৈ থাকিব নোৱাৰে ইমান ভৰি জ্বলি যায় उधर से चाहिए খাজা হে ক'ত দিছে দি আছে
কপি যাইছে এই গ্লুকন দি সেকেন্ডে এই আপুলে ইফালে দেখা পাইছো এই কিবা নাই এতে আৰু ভিৰ মিতালী এতে আৰু ভিৰ ইমান দেৰিকে এলি আমি আজি নহ'ল বহুত ভাল টাইমত আহি পাইছোঁ আমি ভিৰ চব আধাতে মানুহবিলাক জাম কৰি ৰাখি যাব দি আছে লাহে লাহেকৈ কিন্তু বহুত কষ্ট এতিয়া বহুত ৰ'দটো বাঢ়িছে সকলো ভক্তবিন্দলৈ অনুৰোধ ইমান কিউট কিউট কিবাকে আহি পালোঁ ভিডিঅ' এটা কৰ পকেট পাৰৰ পৰা সাৱধান কিন্তু মানুহৰ লাইন যায়ে আছে বেলেগ বেয়া বাছ ষ্টেচনত মানুহ ভিৰ গাড়ী নাই বহুত টাইম মই এতিয়া আছোঁ ইমান অসুবিধা হৈছে ময়ো সেই 1-1.5 ঘণ্টা ইয়াতে ৰখিলোঁ বাছৰ কাৰণে কিন্তু বাছ বোলে বন্ধ কিন্তু পুলিচৰ বাছবিলাক পূৰা খালী খালী যাই আছে সিহঁত আৰু শক্তি নাই ভিডিঅ' কৰিব ইয়াতে সামৰণি মাৰিলোঁ ব্লগটো আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ